আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক মই ক'ব খোজো যে তেখেতে ছাৰে তেনেকুৱা ধৰণৰ কিবা আলোচনা কৰা বুলি তেখেতে কিবা প্ৰমাণ দিব পাৰিব নেকি? আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যিটো কৈছে যে তেখেতে লোকসভা ইলেকশ্যনৰ পিছতে BPL দলত জইন হ'ব। পোনপ্ৰথমে আপোনালোকলৈ আমি তৈয়াৰী প্ৰাইমেৰী BPFৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আমি জনাত আমাৰ অংশুমী কুংগুৰু বড়ো ডাঙৰীয়া BPF দলৰ এজন নিষ্ঠাবান নেতা আৰু তেখেতে BPF দলক কোনোদিন এৰি নাযায়। আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যিটো কৈছে যে তেখেতে লোকসভা ইলেকশ্যনৰ পিছতে BPL দলত জইন হ'ব, এইটো সম্পূৰ্ণ মিছা। আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক মই ক'ব খোজো যে তেখেতে ছাৰে তেনেকুৱা ধৰণৰ কিবা আলোচনা কৰা বুলি তেখেতে কিবা প্ৰমাণ দিব পাৰিব নেকি? কেতিয়া ক'ত এই বিষয়ে আলোচনা হৈছিল? আৰু যদি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই এই কথাটোৰ ওপৰত কোনো ধৰণৰ প্ৰমাণ দিব নোৱাৰে, তেখেতে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে বুলি আমি তৈয়াৰী প্ৰাইমেৰীৰ পৰা দাবী জনাইছোঁ। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই BPF দলৰ প্ৰাইমেৰীবিলাকৰ পৰা বিভিন্ন পদবীত থকা ব্যক্তিক কিছুমানে UPPLত যোগদান কৰা বুলি যিটো কথা কৈ আছে, সেইটো সম্পূৰ্ণভাৱে মিছা। আৰু আমাৰ তৈয়াৰী প্ৰাইমেৰীৰ ফালৰ পৰা কোনো BPF দলৰ কৰ্মী UPPL দলত যোগদান কৰা নাই। বৰঞ্চ UPPL, GSP, কংগ্ৰেছ এইবিলাকৰ পৰা আহি আমাৰ BPF দলতহে বহু কৰ্মী যোগদান হৈছে। আমাৰ ইলেক্ট্ৰনিক মাধ্যমক মই ধন্যবাদ জনাইছোঁ। BPF সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই সন্মান জনাই আৰু আজি মোক BPF দলৰ বৰপেটা সমষ্টিত টিকেট দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা BPF দলৰ প্ৰমুখ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ মোক টিকেট দিয়াৰ কাৰণে। আৰু আমাৰ বৰপেটা সমষ্টিত যিখিনি ভোটাৰ আছে নিশ্চয় ভোটাৰ ৰাইজখিনি মোক আঁকোৱালি ল'ব। আৰু আমাৰ BPF প্ৰধান ডাঙৰীয়াৰ সহযোগত নিশ্চয় আমাৰ বৰপেটা সমষ্টি আমি নিশ্চয় উদ্ধাৰ কৰিব পাৰিম, আমি নিশ্চয় জিকিব পাৰিম। বিভিন্ন ধৰণৰ মেছেজ আহি আছে মোৰ তাত, তেওঁলোকে বোলে ভোট দিয়া জেগা পোৱা নাই। এতিয়া আমাৰ দল মানে বৃহৎ দল, আমাৰ যদিও মানে আমাৰ আঞ্চলিক দল হ'লেও মানে বহুত মানে ভাল দল, নিশ্চয় এই দলৰ পৰা আমি জিকিবলৈ সক্ষম হ'ম। ধন্যবাদ।